হেল্ল' ষ্টুডেণ্ট, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 12ৰ এডভান্স এছামিছৰ কবিতাৰ অংশ বৰ্ষা বৰ্ণন কবিতাটি অতিৰিক্ত 1 নম্বৰীয়া প্ৰশ্নোত্তৰ কেইটা আলোচনা কৰিম। গতিকে এই বৰ্ষা বৰ্ণন কবিতাটিৰ কবি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। 1 নম্বৰ প্ৰশ্নটোলৈ চাওঁ। বৰ্ষা বৰ্ণন কবিতাটি ক'ৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব বৰ্ষা বৰ্ণন কবিতাটি ভাগৱতৰ দশম স্কন্ধৰ পৰা লোৱা হৈছে। 2 নম্বৰ প্ৰশ্ন। শংকৰদেৱে ৰচনা কৰা এখন কাব্যৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব ৰুক্মিণী হৰণ কাব্য। 3 নম্বৰ প্ৰশ্ন। শংকৰদেৱে ৰচনা কৰা এখন অংকীয়া নাটৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব পত্নী প্ৰসাদ। 4 নম্বৰ প্ৰশ্ন। শংকৰদেৱৰ এখন নাম প্ৰসংগমূলক গ্ৰন্থৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব শংকৰদেৱৰ এখন নাম প্ৰসংগমূলক গ্ৰন্থৰ নাম হ'ল গুণমালা। 5 নম্বৰ প্ৰশ্ন। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভখনৰ নাম হ'ল কীৰ্তন ঘোষা। 6 নম্বৰ প্ৰশ্ন। পুলুৰঙ্গা মানে কি? উত্তৰ কেঁচু মাটি বা কণ মাটিৰ দম। 7 নম্বৰ প্ৰশ্ন। নিজৰ শব্দৰ অৰ্থ লিখা। উত্তৰ নিজৰ শব্দৰ অৰ্থ হ'ল নিজৰা। 8 নম্বৰ প্ৰশ্ন। মহী শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব মহী শব্দৰ অৰ্থ হ'ল পৃথিৱী। 9 নম্বৰ প্ৰশ্ন। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন? ইয়াৰ উত্তৰ হ'ব মহাপুৰুষ শংকৰদেৱ। 10 নম্বৰ প্ৰশ্ন। গুষ্ঠ শব্দৰ অৰ্থ লিখা। ইয়াৰ উত্তৰ হ'ব গৰু ম'হৰ খুঁটি। গতিকে ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টোৰ পৰা যদি তোমালোকে কিবা উপকৃত হোৱা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে শ্বেয়াৰ, লাইক, কমেণ্ট কৰিবা। ধন্যবাদ।